পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। জয় হিন্দ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মই ইউটিউব চেনেলখনৰ পৰা ভিজিট কৰিছে, আপুনি ছাবস্ক্ৰাইব কৰিব, দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰতিটো ডিফেন্সৰ খবৰ প্ৰথমবাৰ দেখিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো বজাই ৰাখিব। তেতিয়া তোমালোকে মোৰ চেনেলত আগতীয়াকৈ নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা ডিফেন্সৰ। তো বন্ধু বান্ধৱীসকল, বহুত এটা বেছি এটা ভাল খবৰ। কি ভাল খবৰ আপোনালোকক জনাবলৈ পাই বহুত বেছি সুখী হৈছোঁ। তো বন্ধুসকল, বহুত বেছি ভিডিঅ' আপলোড কৰা নাই এইকেইদিন, অলপ ব্যস্ততা হৈ আছোঁ। কাৰণ যিহেতু তোমালোকৰ হাতত বেছি দিন নাই, যিহেতু তোমালোকৰ এটা মাহ আছে, ছেপ্টেম্বৰ মাহটো আছে অনলি। অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে অতি সোনকালে। এডি ইউবি কামাণ্ডো ৰানিং আহি আছে অক্টোবৰৰ 3 তাৰিখৰ পৰাই। চ' তাৰ কাৰণে বিজি হৈ আছোঁ, ৰানিং কৰি আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। তাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। চ' আজি আপলোড কৰাৰ কাৰণ এটাই যে বহুত বেছি এটা ভাল খবৰ, যিহেতু আজি আসাম ফৰেষ্টাৰ যোনটো আমাৰ লৈছিলে 2022 চনতে। চ' তাৰ আজি POP আছিলে। চ' POP কি কথা কৈছে হেমন্ত বিশ্ব শৰ্মা ছাৰে, সকলোখিনি তোমালোকক মই দেখাম। আৰু কি কৈছে আৰু নতুন বিষয়ৰ বিষয়ে কি বুলি কৈছে, আৰু থাম্বনেইলত অলৰেডি মই দেখাই দিছোঁ বা লিখি দিছোঁ, তোমালোকে বুজি পাইছা। অৱশেষত দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বনোৱাৰ আগতে তোমালোকক এটা কথা কৈ দিছোঁ, তোমালোকে বেছিকৈ ঘূৰা ফুৰা নকৰিবা। হাতত যিহেতু তোমালোকৰ এমাহ টাইম আছে, অনলি এমাহ টাইম আছে তোমালোকৰ। ছেপ্টেম্বৰৰ মাহটো শেষ হৈ যাব, পটককৈ শেষ হৈ যাব। তোমালোকে আহি অনলি হাতত এমাহ আছে, যিহেতু তোমালোকে কষ্ট কৰা সেই এমাহটো। তাৰপিছত তোমালোকৰ ফিজিকেল টেষ্ট আহিবলৈ আৰম্ভ হৈ যাব অক্টোবৰ মাহত। তো অক্টোবৰ মাহত তোমালোকৰ যিহেতু ফিজিকেল টেষ্ট হ'ব, তো তাৰ কাৰণে তোমালোকে নিজকে প্ৰিপাৰেশ্যন কৰিব লাগিব যে আমি অসম পুলিচত সোমাম বুলি। যিহেতু তোমালোকৰ কম্পিটিশ্যন বহুত বেছি হাই হ'ব। সকলো কেণ্ডিডেটে টাইম পাইছে ৰানিং কৰাৰ কাৰণে। চ' তাৰ কাৰণে মই তোমালোকক ভাল ভাবি কৈ আছোঁ যে তোমালোকে প্ৰেক্টিছ কৰা। আৰু বেছিকৈ বেলেগ মাথা মাৰি নাথাকিবা। অনলি এটাই ফ'কাছ কৰে যে আমি ৰানিং প্ৰেক্টিছ কৰিব লাগে, লং জাম্প এক্সেলেণ্ট মাৰিব লাগে। সেইটো ভাবি তোমালোকে প্ৰেক্টিছ কৰি থাকা। তোমালোকে তেতিয়া ভাল এটা নাম্বাৰ পাবলৈ সক্ষম হ'বা অসম পুলিচত। এটা কথা মই তোমালোকক কৈ দিছোঁ যে বন্ধু বান্ধৱীসকল, বহুত বেছি কম্পিটিশ্যন হ'ব এইবাৰ। কাৰণ যিহেতু চৰকাৰী চাকৰি পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব এইবাৰ। 2024 চনত অসম পুলিচত বহুত বেছি কষ্ট হ'ব। কাট অফ বহুত বেছি হাই যাব, কামাণ্ডত বহুত বেছি হাই যাব। যিহেতু ভেকেঞ্চি বহুতখিনিয়ে কম আছে কামাণ্ডত। পুলিচত কিন্তু বহুত আছে। পুলিচত হয়তো তোমালোকে লং জাম্প এক্সেলেণ্ট মাৰিলে এক্সাম দিব পাবা, কিন্তু কামাণ্ডত যিকেইটা ল'ৰাই এক্সেলেণ্ট মাৰিব সেইকেইটা ল'ৰাই ভাইভা টেষ্ট দিবলৈ পাব। যিহেতু ভেকেঞ্চি অনলি 164। বেলেগ যিকেইটা বন্ধু বান্ধৱীসকল বহুত দিন ভিডিঅ' দিয়া নাই, এইটোৰ কাৰণে যে মই অলপ ব্যস্ত হৈ আছোঁ ৰানিঙৰ কাৰণে, ৰানিঙত ফ'কাছ কৰি আছোঁ যে ভাল এটা নাম্বাৰ পাবলৈ কাৰণে। তো আজি বেলেগ এটা কাৰণত যিহেতু ভিডিঅ' বনাইছোঁ, যিহেতু তোমালোকৰ আজি ফৰেষ্টাৰৰ POP আছিলে, প্ৰটেকশ্যন ফ'ৰ্চ POP চলি আছে যিহেতু তোমালোকৰ দেৰগাঁৱত। চ' বহুত বেছি এটা ভাল খবৰ আহিছে, যিহেতু তোমালোকৰ নিউ ভেকেঞ্চি ফৰেষ্টাৰ আহি আছে 600+ তোমালোকৰ ফৰেষ্টাৰ নিউ ভেকেঞ্চি আহিব ফেব্ৰুৱাৰী মাহত। হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছে। বহুত বেছি এটা ভাল খবৰ, যিহেতু অপেক্ষাত বহুতে ৰখি আছিলে নিউ ভেকেঞ্চি কেতিয়া আহিব ফৰেষ্টাৰ। অলৰেডি আজি ঘোষণা কৰিছে POPৰ দিনা হেমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু মই এটা কথা কৈ দিছোঁ তোমালোকক, যেতিয়ালৈকে মামা থাকিব চৰকাৰে, তেতিয়ালৈকে ভেকেঞ্চি তোমালোকৰ ওলাই থাকিব। আৰু যেতিয়া মামা নোহোৱা হৈ যাব, তেতিয়া তোমালোকৰ ভেকেঞ্চি কিন্তু কমকৈ আহিব। নতুন চৰকাৰ আহিলে নতুন ভেকেঞ্চি কেনেকৈ দিব, হিচাপ নিকাচ আছে। তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ, লাষ্ট সুযোগ, লাষ্ট ভেকেঞ্চি, লাষ্ট ৰিক্ৰুটমেণ্ট বুলি ভাবি লোৱা। তোমালোকে প্ৰেক্টিছ কৰা জোৰদাৰলি। ফৰেষ্টাৰৰ যিহেতু তোমালোকৰ ফেব্ৰুৱাৰী মাহত নতুন ভেকেঞ্চি আহিব 600+। তাৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব, ৰিটেন টেষ্ট কৰিব লাগিব, খোজ কঢ়া প্ৰেক্টিছ কৰিব লাগিব। বহুতখিনি ডিপাৰ্টমেণ্ট থাকে। তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা ছাৰেনো মুখেদি কি কৈছে নতুন ভেকেঞ্চিৰ বিষয়ে, তোমালোকে আজি নিজে চাই লোৱা মোৰ ভিডিঅ' দি। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ভিডিঅ'টো প্লিজ আজি অন্ততঃ এটা লাইক কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। যিহেতু মই বহুদিন ভিডিঅ' দিয়া নাই, মই এলাকা ভিডিঅ' নিদিওঁ, যিটো সঁচা কথা এইটোৱে ভিডিঅ' আপলোড কৰোঁ। যিহেতু মই এজন কেণ্ডিডেট, তোমালোকৰ কেণ্ডিডেট। তোমালোকে এতিয়া চাই লোৱা হেমন্ত বিশ্ব শৰ্মা ছাৰেনো কি কৈছে নিজৰ মুখেদি। অগ্ৰগামী খোজ আমি পেলাবলৈ সক্ষম হৈছোঁ। বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি টোপনিৰ পৰা উঠো, 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব। মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ
প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছোঁ। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলোঁ। ইয়াৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। অক্টোবৰ মাহত আমি ইয়াৰ শুভ উদ্বোধন কৰিম। কিন্তু এই নতুন একাডেমীৰ শুভ উদ্বোধন হোৱাৰ আগতেই এই প্ৰশিক্ষণ শিবিৰলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষীৰ জোৱানসকল আহিবলৈ আৰম্ভ কৰিছে। এক উন্নত কৌশল আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে আজি দেৰগাঁও পুলিচ একাডেমীও আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মই অত্যন্ত আনন্দিত যে অসম আৰক্ষীৰ জোৱানসকল 6টাকৈ কামাণ্ডো বেটেলিয়নৰ জোৱানসকল ফৰেষ্ট বেটেলিয়নৰ জোৱানসকলক প্ৰশিক্ষণ দিয়াৰ পিছত বৰ্তমান লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰ পুলিচৰ জোৱানসকলৰ প্ৰশিক্ষণ ফাইনেলি বন্ধু বান্ধৱীসকল সকলোৱে গম পালা যে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেদি কি কৈছে 600+ নতুন একেজি আহিব ফৰেষ্ট গাৰ্ডত ফেব্ৰুৱাৰী মাহত। তোমালোকে কেৱল প্ৰেক্টিচ কৰি থাকা অসম পুলিচত এবি ইউবি কামাণ্ডোৰ কাৰণে ফৰেষ্ট গাৰ্ডৰ কাৰণে। সেইটো আছিল সৰু সৰু এটা ভিডিঅ', যিমান পাৰে শ্বেয়াৰ কৰিবা ভিডিঅ'টো। উঠি অহা প্ৰজন্মৰ ল'ৰা বহুতেই গম পোৱা নাই আৰু আজি বহুত ল'ৰাৰ সপোন পূৰা হৈছে, POP আছে। চ' তাৰ কাৰণে আমাৰো মন যায় মানে POP চোৱাৰ পিছত বহুতখিনি জোচ পায়। তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ প্ৰেক্টিচ কৰাটো এৰি নিদিবা। ভাল এটা নাম্বাৰ পালেহে তোমালোকে এটেণ্ডেঞ্চ দিবলৈ পাবা আছাম পুলিচত। অৱশেষত এৰিছোঁ। বাই বাই, জয় হিন্দ, বন্দে মাতৰম।